হাই এভৰিৱান, মই ৰূপালী বনে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকলৈ একেবাৰে এটা নতুন ৰেচিপি লৈ আহিছোঁ। একেবাৰে চিম্পুল ৰেচিপিটো হৈছে সকলোৱে খাই ভাল পোৱা পানী পিঠা ৰেচিপি। একেবাৰে কম বস্তুৰে আৰু অতি সহজতে পানী পিঠা প্ৰস্তুত কৰিব পাৰি। গতিকে চাওঁচোন আহক একেবাৰে সহজতে কিদৰে পানী পিঠা প্ৰস্তুত কৰিব পাৰি। পানী পিঠা প্ৰস্তুত কৰিবলৈ হ'লে প্ৰথম বস্তুটোৱেই হৈছে পিঠাগুড়ি। আমাক পিঠাগুড়ি লাগিব। এয়া মই পিঠাগুড়ি খুন্দি লৈছোঁ। পিঠাগুড়িখিনিৰ পৰা আজি মোৰ পানী পিঠাৰ কাৰণে যিমানখিনি পিঠাগুড়িৰ প্ৰয়োজন সিমানখিনি পিঠাগুড়ি মই লৈ লৈছোঁ। আপোনালোকে যদি মিঠা পানী পিঠা খাব বিচাৰে তেতিয়াহ'লে চেনি দি ল'ব। মই যিহেতু নিমখীয়া পানী পিঠা বনাইছোঁ সেইকাৰণে অকণমান নিমখ দি লৈছোঁ। নিমখটো নিজৰ জোখমতে দিব। নিমখ বেছি হ'লেও পানী পিঠাটোৰ সোৱাদটো কমি যায়। নিমখ দিয়াৰ পিছত আমি এতিয়া ইয়াৰ বেটাৰটো বনাম। তাৰ কাৰণে আমি পানী দি যাম এতিয়া। এইটো আমাক একেবাৰে পনীয়া বেটাৰ এটা লাগিব। বেটাৰটো একেবাৰে পনীয়া হ'লেহে পানী পিঠাটো খাবলৈ ভাল হ'ব। এয়া দেখিছে কনচিষ্টেঞ্চিটো, ঠিক ইমানেই পনীয়া হ'ব লাগিব। এয়া ৰেডি হৈ গ'ল। এতিয়া টেৱা এখন হাই ফ্লেমত পূৰা গৰম কৰি লৈ এচামুচমান তেল দি দিছোঁ আৰু তেলখিনি টেৱাখনৰ চাৰিওফালে লেটিয়াই ল'ব লাগে। তেলখিনি গৰম হোৱাৰ পিছত জুইটো মিডিয়াম ফ্লেমত ৰাখিব লাগে। তাৰপিছত মই এটা কাপেৰে এইদৰে মিশ্ৰণখিনি এটা এটাকৈ দি দিছোঁ। এইদৰে এতিয়া এটা ছাইড ভালদৰে সিজিবলৈ দিম। ওপৰৰ পৰা ধৰিবই পাৰি ভালদৰে সিজিছেনে নাই। ইটো ছাইডো ভালদৰে সিজিবলৈ এতিয়া লুটিয়াই দিম। পটককৈ লুটিয়াই দিব নালাগে, অকণমান সময় ৰাখিব লাগে। ৰখাৰ পিছত উলটিয়াই দিব লাগে যাতে ইটো ছাইডো ভালদৰে সিজে। এতিয়া এইটো লুটিয়াবৰ হৈ গৈছে। এতিয়া ইটো ছাইড সিজিবৰ কাৰণে পিঠাটো লুটিয়াই দিম। দেখিছে বেছি সময় নালাগে, পটককৈ হৈ যায় আৰু বেছি একো বস্তুও নালাগে। চাউল সকলোৰে ঘৰতে থাকেই আৰু তেল আৰু নিমখ। আৰু এটা পিঠা দি মই দেখুৱাই দিছোঁ। আকৌ আগৰ দৰে এচামুচমান তেল টেৱাখনত লেটিয়াই লৈছোঁ। তাৰপিছত আকৌ কাপটোৰে তেনেধৰণে এটা পিঠা দি দিছোঁ। তেলৰ ঠাইত ঘিউ বা বাটাৰো দিব পাৰি। মই কিন্তু ৰিফাইনতেই বনাওঁ। আৰু চবতকৈ ডাঙৰ কথা, এই পানী পিঠাই একো অপকাৰ নকৰে, চবেই খাব পাৰে। এইটো ধোচাৰ নিচিনাই হয়। পানী পিঠাটো কেনেকৈ বনাই মই দেখুৱাই দিছোঁ। এইটো আপোনালোকে বেলেগ বনাই লৈ বেলেগ ধৰণেও খাব পাৰে। ধৰক ৰোল বনায়ো খাব পাৰিব। এয়া পানী পিঠা হৈ গ'ল। এইদৰে পানী পিঠা বনাই লৈ সন্ধ্যা চাহকাপৰ লগত খাই বৰ ভাল লাগে। বা যিকোনো সময়তে চাহৰ লগত খাব পাৰে, ৰাতিপুৱাও খাব পাৰে। পানী পিঠাই একো অপকাৰ নকৰে। ইয়াৰ লগত চচ লৈও খাব পাৰিব। পানী পিঠা বনাওঁতে মিশ্ৰণটোত আপোনালোকে পিঁয়াজ, ধনিয়া পাত আদি দি ল'ব পাৰে, কিন্তু নিদিলেও একো কথা নাই। একো নিদিয়াকৈও পানী পিঠাটো বহুত বেছি টেষ্টি হয়। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে নিশ্চয় এটা লাইক কৰিব
আৰু মোৰ নতুন নতুন ৰেচিপিবোৰ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই ভিডিঅ' আপলোড কৰিলেই আপোনালোকে চাব পাৰে। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।